আজি নাগৰিজুলিত ইউথ ফাউণ্ডেশ্যনৰ উদ্যোগত ইয়াত বুদ্ধিজীৱী সভা হৈছে আৰু এই বুদ্ধিজীৱী সভাত উপস্থিত থাকি সঁচাকৈ বহুত ভাল লাগিছে আৰু নাগৰিজুলি মাত্ৰ নহয় বিভিন্ন ঠাইৰ এনেকা সভা হ'ব লাগে। আজি নাগৰিজুলিয়ে নিজৰ সমস্যাবিলাক উত্থাপন কৰাৰ কাৰণে আৰু নিজৰ নাগৰিজুলিৰ সমস্যাবিলাক আজি জনপ্ৰতিনিধিসকলক জনোৱাৰ কাৰণে আজি ইয়াত এটা সভা হৈছে, যি সভাত আজি স্বাস্থ্য, শিক্ষা, এই এগ্ৰিকালচাৰ, PWD আৰু হোম ডিপাৰ্টমেণ্ট বা বিভিন্ন মেটাৰটো ইয়াত ডিছকাশ্যন কৰা হৈছে আৰু ইয়াত আজি প্ৰমোদ বড়ো ডাঙৰীয়া বিদ্যাৰ প্ৰধানক এটা মেমৰেণ্ডাম তেখেতসকলে প্ৰস্তুত কৰিছে। চিফ ছাৰে নিজৰ স্বাস্থ্যজনিত কাৰণত ইয়াত উপস্থিত হ'ব পৰা নাই, মই ইয়াত চিফ ছাৰৰ হৈ উপস্থিত হৈছোঁ আৰু মই ৰাইজে যিখিনি ইয়াত সমস্যাবিলাক আজি আমাক অৱগত কৰিছে এই মেমৰেণ্ডামটো আমি ইয়াত ৰিচিভ কৰিছোঁ আৰু চিফ মহোদয়ক আমি ছাবমিট কৰিম আৰু সঁচাকৈ আজি যিখিনি কথা ইয়াত আলোচনা কৰা হৈছে মই বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক জনোৱাৰ লগতে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই 100% অৱগত কৰাম যাতে আমাৰ ইয়াৰ সমস্যাবিলাক সমাধান হয়। পোনপ্ৰথমে মই নাগৰিজুলি ইউথ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা নাগৰিজুলি বৃহত্তৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি বুদ্ধিজীৱীসকলে আমাৰ আহ্বান মৰ্মে এই সভাত উপস্থিত থাকিলে তেখেতসকলক মই মোৰ তৰফৰ পৰা আৰু আমাৰ সংগঠনৰ তৰফৰ পৰা অশেষ ধন্যবাদ যাচিছোঁ আৰু আজিৰ এই আলোচনাত আমাৰ তামোলপুৰ বিধানসভাৰ MLA জলেন দৈমাৰী তেখেতে উপস্থিত থাকিছে আৰু তেখেতৰ জৰিয়তে আমাৰ BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক এটা স্মাৰক পত্ৰ, য'ত নেকি 28 টকীয়া স্মাৰক পত্ৰ আছে আৰু এই স্মাৰক পত্ৰৰ গোটেই নাগৰিজুলি অঞ্চলটো পূৰ্ণাংগ এটা উন্নয়নৰ স্বাৰ্থত এটা স্মাৰক পত্ৰ ইয়াত মানে দিয়া হৈছে। তো আমাৰ কথাটো হ'ল পোনপ্ৰথম আমি ইয়াত যদি মানৱ হিচাপে জীয়াই থাকিব লাগিলে বা উন্নতি যদি হ'ব লাগিলে অকল ৰাস্তা ঘাট বিল্ডিং এইবিলাক আমি ডেভেলপমেণ্ট বুলি আমি ভাবিব নোৱাৰোঁ, এইখিনিও লাগিব, কিন্তু মানৱ হিচাপে যদি আমি জীয়াই থাকিব লাগে বা ডেভেলপমেণ্ট হ'ব লাগে পোনপ্ৰথমে আমাক গুণগত শিক্ষাটো লাগিব। ইয়াৰ কাৰণে নাগৰিজুলি অঞ্চলৰ পৰা কেনেকৈ ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, IPS, IFS অফিচাৰ বিভিন্ন ডিপাৰ্টমেণ্টত কাম কৰিব পৰা কেনেকৈ আমি হিউমেন ৰিচাৰ্চ মানৱ সম্পদ আমি মানে উলিয়াব পাৰে, ইয়াৰ কাৰণে আমাক ইনষ্টিটিউটবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ইয়াত থাকিব লাগিব। ইয়াৰ কাৰণে নাগৰিজুলি অঞ্চলত বাণিজ্য, কলা আৰু বিজ্ঞান শাখাৰ এটা ডিগ্ৰী কলেজ লাগে, এই স্মাৰক পত্ৰৰ দ্বাৰা আমি ডিমাণ্ড দিছোঁ। ইয়াৰ পিছত আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিয়ে মানে কি বুলি কয় ITI লগতে স্কিল ট্ৰেইনিং চেণ্টাৰ নাগৰিজুলিত স্থাপন কৰিব লাগে, সেইটো এটা আমাৰ দাবী। ইয়াৰ পিছত এটা লাইব্ৰেৰী ইয়াত আমি দাবীত কৰিছোঁ যে যিখন লাইব্ৰেৰীত মানে হাই টেকন'লজি লাইব্ৰেৰী হ'ব লাগিব, যে NEET, JEE, APSC, UPSC চিভিল ছাৰ্ভিচৰ কাৰণে যিটো লাইব্ৰেৰীত ষ্টাডি কৰিব পাৰে তেনেকুৱা এটা লাইব্ৰেৰী আমি বিচাৰিছোঁ। ইয়াৰ পিছত স্বাস্থ্য দিশত আমি ইয়াত দিছোঁ যে আমাৰ ইয়াত মডেল হস্পিটেল এখন আছে, কিন্তু এইখন মডেল হস্পিটেলত যি ধৰণে সামগ্ৰীবিলাক থাকিব লাগে মানে ECG কৰাৰ পৰা মানে এক্সৰে কৰাৰ পৰা লেবৰেটৰী গোটেই বস্তুবিলাক যেনেকৈ লাগতিয়াল বস্তুবিলাক মডেল হিচাপে থাকিব লাগে, এইখিনি মডেল হস্পিটেল আমি পাবলৈ সক্ষম হোৱা নাই। আমাৰ অঞ্চল হিচাপে বৃহত্তৰ নাগৰিজুলিটো আমি যদি লওঁ তেতিয়াহ'লে লতিবাৰী, আমাৰ নাগৰিজুলি, লাওপাৰা, কাউলি, গোৱাবাৰী, মানে বাঙালীপাৰা, এই গোটেই অঞ্চলটো লৈ পেলাই ইয়াত প্ৰায় মানে আমি জানাত নাগৰিজুলি এটা BTC অঞ্চলৰ এটা কাউন্সিলৰ এটা সমষ্টি হিচাপে ইয়াত 60,000ৰ ওপৰত মানে ভোটাৰ্ছ আছে আৰু এই জনসংখ্যাটো যদি চাই মোটামুটি ইয়াত মানে প্ৰায় 70 বা 75,000 মান ইয়াত মানে জনসংখ্যা আছে। তো এই জনসংখ্যাক মানে সেৱা কৰিব লাগিলে এই গোটেই বস্তুবিলাক ইয়াত লাগিব আৰু আমাৰ নাগৰিজুলি অঞ্চলত এইখিনি ঠিক নহয়। আমাৰ ইকনমিক্সটো ডেভেলপ যদি হ'ব লাগে যাতায়াতটো লাগিব আৰু পুৰাণা আমাৰ এই নাগৰিজুলি অঞ্চলটো ভূটানৰ লগত ভাংটাৰ হৈ এটা সংযোগী আছিলে, এটা কানেকশ্যন আছিলে, এই কিন্তু কানেকশ্যনটো বহু বছৰ ডিছকানেক্ট হৈ আছে। হয়, আমি ৰাইজক লৈ পেলাই এই অঞ্চলটো লৈ পেলাই আমি উন্নয়ন হোৱাটো বিচাৰিছোঁ।
এই অঞ্চলত যাতে হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট কৰিব পাৰে আৰু সুস্বাস্থ্য লৈ পেলাই এটা শান্তি আৰু মানে ঐক্যটো লৈ পেলাই আমি ইয়াত জীয়াই থাকিব পাৰে এই স্বাৰ্থত আজি এই বুদ্ধিজীৱী সভাখন দিয়া হৈছে।